আজি মই আলোচনা কৰিব গৈ আছো টেন্সৰ বিষয়ে মই ভাবো আপোনালোকে মোৰ এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব তো বলক ভিডিওটো ষ্টাৰ্ট কৰো তো মই আজি আলোচনা কৰিব গৈ আছো টেন্সৰ বিষয়ে এই টেন্স শব্দটোৰ অৰ্থ হ'ল কাল বা সময় এতিয়া আমি যেহেতু টেন্সৰ বিষয়ে শিকিব গৈ আছো তেতিয়া হলে আমাৰ জানিব লাগিব যে টেন্স কাক বোলে বা টেন্স কৰ পৰা আহিল এতিয়া যে টেন্স শব্দটোৰ অসমীয়া অৰ্থ যেহেতু কাল বা সময় ঠিক তেনেদৰে এই টেন্স শব্দটো এটা লেটিন শব্দ টেম্পাছৰ পৰা আহিছে আৰু যিটোৰ অৰ্থ হৈছে সময় এই টেন্সক আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে এই ভাগ তিনিটা হ'ল past present future এই তিনটা ভাগত ভাগ কৰা হৈছে এতিয়া আমি জানিব লাগিব যে past মানে অতীত present মানে বৰ্তমান future মানে ভৱিষ্যত এতিয়া আমি জানিম যে present মানে হ'ল আমি যেটো কৰি আছো হেতু হৈছে প্ৰেজেন্ট আৰু যেটো আমাৰ হৈ গল হেতু হৈছে অতীত আৰু যেটো আমাৰ হবলে গৈ আছে বা হ'ব হেতু হৈছে ভৱিষ্যত এতিয়া এই তিনটা টেন্সক আকু প্ৰতিটোক চাৰিটাকে ভাগত ভাগ কৰা হৈছে যেনে প্ৰেজেন্ট টেন্সৰ ভাগ চাৰিটা যেনে এই প্ৰেজেন্ট টেন্সৰ ভাগ চাৰিটা indefinite continuous perfect এতিয়া আমি যেহেতু প্ৰেজেন্ট টেন্সৰ ভাগ চাৰিটা এনে ধৰণৰ পালো যে প্ৰেজেন্ট ইনডিফিনিট টেন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্স প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ঠিক তেনেদৰে এই পাষ্ট টেন্সৰো চাৰিটা ভাগ এনে ধৰণৰ আছে ফিউচাৰ টেন্সৰো চাৰিটা ভাগ এনে ধৰণৰেই যেনে পাষ্ট ইনডিফিনিট পাষ্ট কন্টিনিউয়াস পাষ্ট পাৰফেক্ট কন্টিনিউয়াস ফিউচাৰৰো চাৰিটা ভাগ এনে ধৰণৰেই যেনে ফিউচাৰ ইনডিফিনিট ফিউচাৰ কন্টিনিউয়াস ফিউচাৰ পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্স যেহেতু আমি টেন্স প্ৰথমতে তিনটা ভাগত পাইছিলো যে প্ৰেজেন্ট পাষ্ট এন্ড ফিউচাৰ এই তিনটা ভাগত প্ৰথমে পাইছিলো এতিয়া গৈ আমি পালো টোটাল 12টা ভাগ পালো 12টা ভাগৰ বিষয়ে যেহেতু আমি একেটা ভিডিওতে আলোচনা কৰিব নোৱাৰি তাৰ বাবে আমি স্টেপ বাই স্টেপ এটা এটা টেন্সৰ বিষয়ে আলোচনা কৰি গৈ থাকিম তো আজি আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বিষয়ে শিকিম যে প্ৰেজেন্ট ইনডিফিনিট টেন্স ইয়াৰ সূত্ৰটো বা গঠনটো হ'ব এনে ধৰণৰ সাবজেক্টটো এটা সাবজেক্ট হ'ব পোনপ্ৰথমে তাৰপিছত এটা ভাৰ্ব হ'ব তাৰপিছত এটা অবজেক্ট হ'ব এতিয়া চাওক এটা সাবজেক্ট লৈছো আই ইট এটা ভাৰ্ব ৰাইজ এটা অবজেক্ট ঠিক তেনেদৰে আমি এতিয়া চিনাক্তকৰণটো কেনে ধৰণে কৰিম বা আমি কেনেকৈ গম পাম যে এটো প্ৰেজেন্ট ইনডিফিনিট টেন্স তাৰ বাবে আমাৰ কিছুমান চিনাক্তকৰণৰ দৰকাৰ যে আমাৰ কিছুমান ডেফিনিশনৰ দৰকাৰ আৰু ঠিক তেনে ধৰণৰ এটা ডেফিনিশন মই লৈছো চাওক যে যদি কোনো এটা কাম অভ্যাগত বা কোনো চিৰসত্য ঘটনা বুজালে প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয় এতিয়া ইয়াত কৈছে যিকোনো কাম হলেই নহব কামবোৰ অভ্যাগত হ'ব লাগিব আৰু কিছুমান ঘটনা চিৰসত্য হ'ব লাগিব যদি তেনে ধৰণৰ কামবোৰ হয় সেইবোৰ কাম সদায় আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স বুলি কম বা প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিম তো আমি কিছুমান উদাহৰণৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম ইয়াত মই এক্সাম্পল কেইটামান লৈছো চাক যে দি সান ৰাইজেছ ইন দি ইষ্ট বেলি পূবফালে উদয় হয় আৰু এটা উদাহৰণ লৈছো যে ৰাম অলৱেজ গো টু স্কুল ৰাম সদায় বিদ্যালয়লৈ যায় আৰু এটা লৈছো মেন ইজ মৰ্টেল মানুহ মৰণশীল ইয়াত যদি চাব যাও যে
দি সান ৰাইজেছ ইন দি ইষ্ট, এইটো এটা চিৰসত্য ঘটনা যে সূৰ্য সদায় পূব ফালে উদয় হয়, কেতিয়াও পশ্চিম ফালে উদয় নহয়, আৰু ভৱিষ্যতেও সূৰ্য কেতিয়াও পশ্চিম ফালে উদয় নহয়, যাৰ বাবে এইটো এটা চিৰসত্য বাক্য, সেইটো আমি প্ৰেজেণ্ট ইনডিফিনিট ব্যৱহাৰ কৰিছোঁ। আৰু তলত যিটো আছে মেন ইজ মৰ্টেল, এটা উদাহৰণ লৈছোঁ যে মানুহ মৰণশীল। এনেকুৱা এইটো নহয় যে মানুহ কেতিয়াও নমৰে, মানুহ সদায় মৰে, যাৰ কাৰণে মানুহ মৰণশীল, মানুহ মৰিবই, এইটো বিধিৰ বিধান, যাৰ বাবে এইটো এটা চিৰসত্য বাক্য। আৰু এই ধৰণৰ বাক্যবোৰ আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিম। ঠিক তেনেধৰণৰ মাজৰ এটা বাক্য লৈছোঁ চাওক যে ৰাম অলৱেজ গ'জ টু স্কুল, ৰাম সদায় বিদ্যালয়লৈ যায়, এইটো ৰামৰ এটা অভ্যাস বুজাইছে, যাৰ কাৰণে আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিছোঁ। এতিয়া আৰু এটা বাক্য আছে যেনে সোল ইজ ইমৰ্টেল, এই বাক্যটো চিৰসত্য যে যেনেকৈ মানুহ মৰণশীল, মেন ইজ মৰ্টেল, ঠিক তেনেদৰে সোল ইজ ইমৰ্টেল, যে আত্মাৰ কোনোদিন বা কেতিয়াও মৰণ নহয়, আত্মাৰ কেতিয়াও মৰণ নহয়, যাৰ বাবে আত্মা অমৰ। এই বাক্যটো কৈছে সোল ইজ ইমৰ্টেল, আত্মা অমৰ বা আত্মাৰ কেতিয়াও মৰণ নহয়। এতিয়া প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কৈছোঁ যে কিছুমান শব্দ দিয়া থাকিলে আমি প্ৰেজেণ্ট ইনডিফিনিট বুলি গম পাম, তে শব্দবোৰনো কি আমি জানিব লাগিব। সেই শব্দবোৰ হৈছে এইকেইটা যে অলৱেজ, এভৰি, ডেইলি, ৰেগুলাৰলি, জেনেৰেলি, ইউজুৱেলি, অলছ, এভৰি, এভৰি মান্থ, এভৰি ইয়াৰ, এভৰি উইক, once a year, once a week, once a month, once a year, occasionally, seldom, hardly, often, frequently আদি থাকিলে প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। আমি যেতিয়া কাৰেক্ট টেন্স কৰিব দিব আমাক, তেতিয়া আমি কাৰেক্ট টেন্সত যদি এই শব্দবোৰ যদি দেখা পাওঁ, তেতিয়াহ'লে আমি সদায় সেই বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কাৰেকশ্যন কৰিম। ঠিক এনেদৰে দিয়া থাকিব। আমি যদি এক্সাম্পলৰ সহায়ত চাওঁ তেতিয়াহ'লে চাব পাৰোঁ যে যদি এই ইউজুৱেলি এনেকৈ দিয়া আছে আৰু এই শব্দবোৰ কেতিয়াবা যেতিয়া যিকোনো বাক্য এনেধৰণে দিয়া থাকিব, যেনে ইউজুৱেলি দিয়া আছে চেম তেনেদৰে দিয়া থাকিব, আৰু আমি গম পাব লাগিব যে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য। এই শব্দবোৰ থাকিলেহে আমি এনেকুৱা ধৰণে আইডেণ্টিফাই কৰিম। আৰু হি ইউজুৱেলি গ'জ টু স্কুল, তেওঁ সাধাৰণতে বিদ্যালয়লৈ যায়, এনেকুৱা ধৰণৰ বাক্যবোৰত যদি এই শব্দবোৰ যদি দিয়া থাকে, তেতিয়াহ'লে আমি সদায় সেই বাক্যবোৰ আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কাৰেকশ্যন কৰিম। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।